ও মানে এখন কিমান দাম 50 টকা বেছি হৈছে এখন 100 টকা কিমান দাম অ খুড়া আমাৰ দোকানৰ পৰা যদি আপুনি 2000 টকাৰ বজাৰ কৰে এই বছৰটো চলি যাব আপোনাক এটা গিফ্ট দিম হা কি ক এনে দোকানী বিচৰিছ নহয় দে দি এই এখন দি আৰু এই কাপ দি দুটা আৰু কি বজাৰ কৰোঁ আৰু কি কৰোঁ দি কিবা কাৰণে 200 টকা মিলাই দি খুড়া লওক নে কেইটকা হ'ল 2250 গিফ্টটো খুড়া লওক কেলেণ্ডাৰ 2026 চনটো চলি যাব